যোৱাকালি ৰাতি মানে আমি উজান বজাৰ পাৰ্কত আহিছিলোঁ আৰু উজান বজাৰ পাৰ্কত অহাৰ পিছত যেতিয়া আমি টিকেট কাটিবলৈ গ'লোঁ তেতিয়া টিকটৰ দাম কিমান হৈ গ'ল 60 টকা পাৰ পাৰ্চন। কেনেকৈ মানে আগতে ফ্ৰী দিলে তাৰপিছত 30 টকা ল'লে আৰু তাৰপিছত ইলেকশ্যনৰ আগে আগে ফ্ৰী কৰি দিলে আৰু ইলেকশ্যনটো শেষ হ'ল আৰু শেষ হোৱাৰ লগে লগে মানে আচল ৰূপটো দেখাই দিলে। কিয় 60 টকা কিয় কৰিলে সেইটো মানে আমাৰ প্ৰশ্ন। এজন মানুহৰ পৰা 60 টকাকৈ দিব লাগে, চাওকচোন কিমান পইচা। এটা পাৰ্ক বনাইছে, পাৰ্কত আমি যাম, আমি ফুৰিম, আমি দেখিম, কিন্তু সিহঁতে সেইটোতো মানে পইচাটোৰ হাৰ ইমান বেছি কৰিছে মানে এজন সাধাৰণ মানুহে যাওঁতে মানে অসুবিধা হ'ব, বহুত প্ৰব্লেম হ'ব। আমি দুজন গৈছিলোঁ, আমাৰ হাতত পইচা নাই, পইচা 100 টকামান লৈ গৈছোঁ, 100 টকা। এতিয়া কেনেকৈ যাওঁ? পিছত বাহিৰৰ পৰা ঘূৰি আহিলোঁ, পইচাটো ভাবিছোঁ ফ্ৰী বা 30 ল'ব, তেতিয়া আপোনালোকে 60 কৰি দিলে কেনেকৈ যাম? পিছত ইয়াৰ লগে লগে আৰু এটা মানে এতিয়া শুনি আছোঁ আকৌ বাছ ভাড়া বৃদ্ধি কৰিছে। বাছ ভাড়া 10 টকাৰ সলনি কিমান হৈছে? 20 টকা হৈছে। মানে কি এইবিলাকে আমাৰ ষ্টুডেণ্টক বিশেষ প্ৰভাৱ পেলাই আছে, বিশেষকৈ ষ্টুডেণ্টৰ প্ৰভাৱ পেলাই আছে। ষ্টুডেণ্টে যদি ঘৰৰ পৰা কলেজলৈ বা স্কুললৈ যাব লগা হয়, হাতত মিনিমাম 50ৰ পৰা 100 টকা লাগে। সেইটো ক'ৰ পৰা? দেউতাৰ পৰা লয়। কাৰণ এতিয়া আমি বেকাৰ, জাষ্ট পঢ়ি আছোঁ, পইচা ইনকাম কৰাৰ একোৱেই নাই। কিছুমানে দিন হাজিৰা কৰিও, কিছুমানে কি ভাড়াৰ কথা কি ক'ম, ভাড়াটো বৃদ্ধি কৰিছে, এনেকুৱা বৃদ্ধি কৰিছে যে 10 টকাৰ সলনি এতিয়া 20 টকা হৈ গৈছে। আৰু কি ক'ম, এনেকৈ যদি থাকে আমাৰ অসমখন, অসম 1 নম্বৰত নহয় 10 নম্বৰত আহি যাব। গতিকে মই আমাৰ চৰকাৰক বিশেষভাৱে অনুৰোধ জনাইছোঁ, ইয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰক আৰু সোনকালে এইবিলাকৰ ভাড়া কমাই দিয়ক। কাৰণ এজন সাধাৰণ মানুহে কেতিয়াও এনেকুৱা এটা গাৰ্ডেনত যাব নোৱাৰিব।